আমলপৰা ওলালে বাৰু আধা কেজিমান হ'ব মানে পৰিলে মায়ে বাঁহটো ফালি পেলালে আপুনি বাঁহটো ফালি পেলালে কাৰণে নোলালে হয় নাই নমস্কাৰ বুলু পেহী চেনেলৰ নতুন এটা ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম আজি ৰাতিপুৱাই আমলপৰা পৰিবলৈ গ'লোঁ মায়ে কৰে বাৰীৰ চুকত আমলপৰা আছে ব'ল পাৰোঁগৈ বুলি ৰাতিপুৱাই উঠাইছে তাকে গ'লোঁ আহক ভিডিঅ'টোৰ মাজলৈ যাম ভিডিঅ'টো চাই থাকিব দেই লাষ্টলৈকে বাকী লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বুলু পেহী চেনেলটো বাকী ভিডিঅ'বোৰ আপোনালোকে চাই আছে মৰম দিছে ভাল লাগিছে আহক এতিয়া ভিডিঅ'টো চাওঁ হেৰা ভণ্টি ৰাতিপুৱাই যোৱা তুমি ক'লৈ এইয়া চাওক আমি আমলৈটো পাৰিবলৈ যাম বাৰীত এই আমাৰ মা গৈ আছে আমলৈটো পাৰিবলৈ ব'লক আজি আমি আমলৈটো অভিযানত যাওঁ কৈ দিয়ক এই ৰাতিপুৱাই কাম নাইকিয়া মানুহে মোক উঠালে আমলৈটো পাৰিবলৈ মই দেৰিকৈ উঠিছিলোঁ দেই গাইছ আমাৰ মায়ে ৰাতিপুৱা মোক কামুৰি দিছে আমলৈ পৰুৱা খাই বোলে এনেকুৱা অশান্তি বিচনাতে কামুৰিছে আমলৈ পৰা খাওঁ বোলে ঘৰত কাম এটা নকৰ ব'লক আমলৈ পৰা পাওঁগৈ গাঁৱত থাকিলে এইটোৱে সুবিধা সকলো বস্তু মানে আপোনাৰ কি বুলি কয় অৰ্গেনিক খাব পাৰি যিকোনো বস্তু যি মন যায় শাক পাচলি পৰা ধৰি সকলো বস্তু আপুনি কোনো মেডিচিন নিদিয়া বস্তু আমি বাৰীতে ছিঙি খাব আমাৰ বাৰীখন তাতে বহুত শাক পাচলি আছে চাবলৈ গ'লে এয়া চক বেত গাছ ইয়াৰ পিছত টিকনি পৰুৱা আছে এইবোৰ ঢেকীয়া আছে আপুনি যি খায় মনৰ ইচ্ছামতে এইবোৰ টিকনি পৰুৱা আছে এয়া আম দেখিছে নাই পুৰা আম এই আমজোপা যেন বহুত ভাল খাবলৈ হয় নাই কওকচোন এয়া জপনা খুলি আছে আমাৰ বাইদেৱে চলো আজি আমি আৰু মাছ ধৰিম দেই সৰু মাছ পোনা মাছ খাই কেনেকুৱা লাগে মোক পাতত দিয়া পোনা মাছ খাম আমি সকলোৱে এইখন আমাৰ বাৰী দেখিছে নাই এখন ভূত বাংলা আগতে ইয়াত মানুহ আছিলে মানুহ নাই এতিয়া ভূত বাংলা বুলি কয় এইটো হাই চাব দেই এই আন্ধাৰৰ মাজে মাজে গৈ আছোঁ আমি এয়া গৈ আছোঁ গৈ এয়া আমলৈ পৰুৱা এয়া হৈছে লেটেকু গছ এইজোপা আৰু এইজোপা হৈছে লেচু গছ আৰু সুইটো হৈছে বাথৰুম এইটো আছিলে আগতে পাকঘৰ আছিলে ইয়াত যদি আমি সৰুৰ ফিল্ম এখন শ্বুটিং কৰোঁ কিমান ভাল লাগিব হয় নহয় এখন ফিল্মে শ্বুটিং কৰি দিম একদম আহি থাকিব বোলো পেহীয়ে চুলি তুলি মেলি আমলৈ পোৱা পাৰোঁ ব'লক বহুত ভাইৰেলি বহুত কষ্ট মূৰত পাৰিলোঁ এইটো পৰুৱা ভৰ্তি হৈ আছে বাঁহটো বাঁহটো অস্তিত্ব নাইকিয়া লাগিব এতিয়া বাঁহটো ভালকৈ নাসাজিলে সাজিছিলেহে কালি আপুনি কালিয়ে দেখিলে কি দে কষ্ট আৰু বহুত কষ্ট আমলৈ পৰুৱা কোনে খায় খাবলৈ ভাল কিন্তু গুচাবলৈ বহুত কষ্ট দেই গাইছ বাঁহে নাইকিয়া হ'ল চাহ ক'ত বাঁহ দেখিলে আপুনি গোটেই পাখি ওলাই গ'ল বগা হৈ আছে চুচুৱাবলৈ কোনে কৈছিলে মই পাৰিলে ওলায়ো বাৰু মানে এইবোৰ বস্তু চবৰ হাৰত নোলায় মোৰ হাৰত ওলায় দেই গাইছ কি কম দেখিছে নাই ৱাও আমলৈ পৰুৱা এয়া মজা আমলৈ পৰুৱা কোনে খাবা আহি যাওক গাইছ আমাৰ বুলু পেহী এইবোৰত বহুত গৰম বহুত কষ্ট হয় এয়া লেটেকু এবাৰ লেটেকু যোৱা নালাগে লেটেকু এটা সেই কথা আছে হা লেটেকু যিকোনো এবছৰহে লাগে প্ৰত্যেক বছৰে লেটেকু নালাগে আমাৰ গছজোপা নহ'লে এনেকৈ তলৰ পৰা আপোনাকে ওপৰলৈকে লাগে কিন্তু এইবাৰ লেটেকু নালাগিলে এইটো লেটেকু হেনো কিবা এটা ছিষ্টেম আছে বোলে প্ৰত্যেক বছৰ লেটেকু নালাগে সেইদিন দেখিছে নাই দৌৰিছে কেনেকৈ শুনিছে না আমাৰ পেহাক চাব নি আপোনালোকে ওলাই যাব পেহা এতিয়া বাই বাই দাদা কি হ'ল ঐ মেখেলা চেখেলা দাঙি দিছে আৰু গাইছ নাচাব দেই আৰু নাপাওঁ দেই এইটো কাইলৈ পাৰিম একেলগে দুটা পাৰিলে কি হয় মা গম পাই নাই পৰুৱা মই তাত মাজলৈ যাব নোৱাৰোঁ ঠিক আছে গাইছ ভিডিঅ'টো চাই থাকিব বুজি নাই শাক পাচলিৰে ভৰ্তি আমাৰ এই ধুনীয়া বাৰীখন এই বাৰীখনত আপোনালোকে শাক পাচলি মাত্ৰ আহিব খাবলৈ আমাৰ দাগিডাল লৈ থাকক দেই হে দাগিডাল
এইবোৰ দেখিছে না কচু বনৰীয়া কচু কিমান ধুনীয়া ধুনীয়া কচু আছে কচু খাব বিচাৰিলে বুলু পেহী ঘৰলৈ আহিলেই হ'ল কচু বুটলি খুৱাব বুলু পেহীয়ে লগতে বুলু পেহীৰ এয়া বেতৰ বাৰী কিমান বেত খাব আহি যাব বেত খাব হেল্ল' গাইছ এয়া বুলু পেহী গৈ আহে পেহাক চিঞৰিছে অ' শুনিছেনে লৈ আনক বোলে কি পানী এটিং ৰাতিপুৱাই 6টা বজাতে আজি কামত লগাই দিছে মায়ে গাইছ এয়া আমলক ওলালে বাৰু আধা কেজিমান হ'ব মানে পৰিলে মায়ে বাঁহটো ফালি পেলালে আপুনি বাঁহটো ফালি পেলালে কাৰণে নোলালে হয় নাই এয়া দেখিছে নাই এই আমলপৰা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব হা এইবোৰ আমলপৰা খাব লাগে এনেকুৱা বস্তুবোৰ কিহত ব্যস্ত চাওকচোন কিহত ব্যস্ত আপুনি ৰাতিপুৱাই ৰাতিপুৱাই এনে সূতা কাটি খোৱা কাইলৈ ভিডিঅ' বনাবৰ বাবে প্ৰস্তুতি দেখিছে নাই গাইছ আমাৰ পেহীয়ে এইপিনে আমলপৰা পাই আহিছে আমলপৰা সেই তাতে বাল্টিঙত ৰাখিলে তেতিয়া লগে লগে তেওঁ সূতা কাটিবলৈ লাগি গ'ল আমাকে পেহাক চাং চাং কৰে ন ইণ্ডিয়াগিৰি দেখাইছোঁ চক দেখিছে নাই চাব বিচাৰে ন সকলোৱে আজি ভিডিঅ'টো চাই থাকিব সকলোৱে মৰম দিব চেনেহ দিব বহুদিন ভিডিঅ' বহুতে চোৱা নাই আকৌ কি কয় আপুনি ভিডিঅ' চাব নাই চোৱা ইমান কষ্টকে বনাওঁ কৰি আৰু এটা কথা ভিডিঅ'ৰ মাজতে কৈছোঁ দেই এই বৰ্ণালী কলিতা আকৌ বিহেভটো ভাল নালাগিলে এগৰাকী মই কালিও কৈছোঁ আজিও কৈছোঁ মা আপুনি যদি ছিংগাৰ এজনী কিয় উঠে কওকচোন আমি সাধাৰণ জনতাই তেওঁক চাওঁ কাৰণেহে তেওঁ উঠে তেওঁ যদি অনুৰাগীক সন্মানেই কৰিব নাজানে তেনেকুৱা গায়কক সন্মান কৰি কি লাভ তেওঁ এনেকুৱা গায়কৰ লগত ফটো উঠি কিবা লাভ আছে জানো মানুহে ফটো উঠিবলৈ গ'লে মানুহ অনুৰাগী ভাল পায় কাৰণে সেই ল'ৰাটোৱে ফটো উঠিব ইমান সমাজৰ মানুহৰ আগত সেই ল'ৰাটোক তাইক ডিঙিত ধৰি পেলানি এনেকৈ গতিয়াই দিয়াটো কোনো সেইটো ভাল লক্ষণ নহয় যদি সেই ল'ৰাটোৱে অপমান পাই পিনি বেয়া ডিচিশ্যন এটা ল'লেহেঁতেন কি কৰিলেহেঁতেন আৰু তেওঁ প্ৰিয়ংকা ভঁৰালীয়ে কৈছে কি বুলি সেই বডিত টাচ কৰিছে আৰে ইমান জনসমাগমৰ মাজত বডিত টাচ নকৰে ইমানো মূৰ্খ নহয় হা আৰু যি অনুৰাগীক সন্মান কৰিব নাজানে সেনেকুৱাজনী আৰু আপোনালোকে কেলৈ এটা কথা ভাবে চেলিব্ৰিটিৰ লগত ফটো মাৰিলে কি ফটোখনত বহুত ভিউজ পাম বুলি ভাবে নি সেইটো সম্পূৰ্ণ মিছা কথা মই নহয় ক'ৰবাত প্ৰগ্ৰেমত গ'লে আমি কেতিয়াও চেলিব্ৰিটিক লৈ পিনি ফটো নামাৰোঁ সেইজনী গানেই নুশুনো সেইজনী আমি এইটো সেইজনী ছিংগাৰ মাতিবই নালাগে কোনো ইমান অহংকাৰী জুবিনৰ 0% তাই নহয় জুবিন দাই ভাল আছিলে নাপায় তেওঁকো কৈছোঁ তেওঁ সেনেকুৱাখিনি কৰিব নাপায় ছোৱালী মানুহ এগৰাকীয়ে তেওঁ ফটো মাৰিছে বোলে আঁতৰি দিয়াচোন বেয়া পাইছোঁ মোৰ অসুবিধা হৈছে মোৰ সেইবুলিহে ক'ব লাগে ঠিক আছে ভিডিঅ'টো চাই দিব আকৌ লাষ্টলৈকে ঠিক আছে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে বহুত নামত দিছোঁ কমেণ্ট কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বাই 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 বাই